হাই গাইজ, ৰাজু নগৰীতা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে? আশা কৰোঁ সকলো ভালেই আছে আৰু ময়ো পুৰা ভালে আছোঁ। আজি এটা ঘৰতে ব্লগ বনাম বুলি ভাবিলোঁ। ইমান ৰ'দ আৰু ইমান গৰম দিছে, ক'তো ব্লগ বনাব যাবও নোৱাৰোঁ। ভাবিলোঁ আজি ঘৰতে এটা ব্লগ বনাই দিওঁ। মই নিজে হাতে বোৱা কাপোৰ আপোনালোকক দেখুৱাম। বেছি নহয়, 4-5যোৰমান দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক। বলক মই আপোনালোকক দেখুৱাই আছোঁ। এইকেইযোৰে মেখেলা চাদৰ দেখুৱাম আজি। আপোনালোকে চাই থাকক, মই খুলি দেখুৱাই আছোঁ। এইটো চাফ কালাৰৰ যোৰা হয়। ইয়াত মই গুলপীয়া আৰু হালধীয়াৰে ফুল মাৰিছোঁ। এইটো ফুলৰ ডিজাইনটো পাহাৰ ডিজাইন বুলি কয়, আৰু আপোনালোকে কি কয় মই নাজানো, কিন্তু আমাৰ ইফালে এনেকুৱা বুলিয়ে কয়। ইয়াত মই দহিও গাঁঠি থৈছোঁ। আপোনালোকক যদি দহি গুঠা ভিডিঅ' লাগে তেতিয়াহ'লে মোক কমেণ্টত জনাই দিলেই হ'ল, মই দি দিম। এতিয়া মই মেখেলাখন দেখাম। একে হয়, চাদৰত যি ফুল দিয়া যায় মেখেলাত একেই ফুল দিয়া যায়। এইখনে হ'ল মেখেলা। কেনেকুৱা লাগিছে আপোনালোকে কৈ দিব মোক। এতিয়া আপোনালোকক মই মুগা কালাৰৰ যোৰা দেখুৱাম, কিন্তু মুগা ছেট নহয়, এইটো বোৱাই হয়। ইয়াত মই পাত বৈ দিছোঁ। ইয়াত মই ৰঙা আৰু কলাৰে ফুল মাৰিছোঁ। এইখন চাদৰ হয়। এতিয়া মই আপোনালোকক মেখেলাখন দেখুৱাই আছোঁ। এইখন মেখেলা চিম্পুল যোৰা হয়, মই বেছি হেভি যোৰা দেখুওৱা নাই। এতিয়া মই ৰঙা কালাৰৰ যোৰা দেখুৱাম। এইটো চাওক, ৰঙা কালাৰৰ যোৰা। ইয়াত মই হালধীয়া আৰু সেউজীয়াৰে ফুল মাৰিছোঁ। এয়া চাওক ফুলকেইটা। এখন মেখেলা হয়। এয়া চাওক, বহুত ভাল লাগে যোৰাটো। কিবা এটা এনেও ৰঙা কালাৰৰ কাপোৰবিলাক বহুতে ভাল লাগে, আৰু মই কিন্তু ৰঙা কালাৰ বহুত ভাল পাওঁ। এইটো সেউজীয়া কালাৰৰ যোৰা হয়। ইয়াত গুলপীয়া আৰু হালধীয়াৰে ফুল মাৰিছোঁ। ইয়াৰ ফুলটোৰ মাজৰ কণীটো সলাই দিছোঁ। এয়া চাওক, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাই দিব। এইখন মেখেলা। আপোনালোকক মই ব্লাউজকেইটা দেখুওৱা নাই, কাৰণ যোৰাবিলাকৰতো ব্লাউজবিলাক একেই হয়। আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে মোক কমেণ্টত কৈ দিলে হয়, মই আপোনালোকক দেখুৱাই দিম। এইটো পাত সেউজীয়া বুলি কয়। ইয়াত মই নীলা আৰু গুলপীয়াৰে ফুল দিছোঁ। ইয়াতো মাজৰ কণীটো সলাই দিছোঁ, আপোনালোকে দেখিব পাৰিছে। এইটো এটা বেলেগ ফুল হয়। আৰু এইবাৰ মেখেলাখন দেখুৱাই আছোঁ। এইখন মেখেলা। ভিডিঅ'টো চাই যদি ভাল লাগিল, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।